Hello friends, welcome back to my YouTube channel. আজি মানে ব্লগ একো নহয় মানে জাস্ট এখন বাইকৰ ৰিভিউ দি আছোঁ মানে Pulsar N160 মই এই গৌতমে লৈছে নতুনকৈ যোৱাকালি গমাই নাপালোঁ মানে বাইক লোৱাটো ঘপককৈ লৈ দিলোঁ তাৰমানে একদম পূৰা কেছত উঠি দিছোঁ শুনি মানে চলি না পূৰা উঠাই দিছে আৰু না এইফালে গৌতম আছে এইটো এইফালে বুকুল আছে বাইকৰ পাৰ্টি কেতিয়া পাই যাবি দে কি বুকুল বাইকৰ পাৰ্টি দিওঁ না দিয়া নাই দুখ লাগি আছে যে দিব লাগে সকলে আমাৰ লগত ফাৰ্ষ্ট মানে এটাই নতুন বাইক লৈছে আৰু না বাকি সব আমি সেকেন্ড তাৰমানে সেকেন্ড ভাঙমটা লৈছো মানে এখন ব্র্যান্ড নিউ লৈছে না তো আৰু ফাইনেন্সও কৰা নাই পুৰা ডাইৰেক্ট কেছ তো আমি মানে পাৰ্টটো স্পেশালি লাগে আৰু না কটা মুৰ্গী তিনটা মান এটাকে খাম পাৰ্টিটো দিলো হয় নিজৰ পইচা হলে মানে ঘৰৰ পইচা না এইকাৰণে মানে অলপমান ইফালে গুডুৰ হৈ আছে বুজাটা আছে হুলুতে ঘৰত দিবিয়ে না পইচা তুই এইটো মানে না কিস্তি এই গমছা দিবি এই বেলেগৰ পইচা দিয়ে মানে এনকে কৰিব লাগে চাচোন পইচা আছে কিন্তু এইটো মোৰ নিজৰ নহয় এইয়া লগৰ এই এনকে চলি থাকিব লগা হৈছে কি কবি আৰু ঘৰৰ পইচা ঘৰৰ বাইক এনকে চলি আছে আৰু হুলি পাৰ্টিটো পাম আৰু না পাবি বাৰু গাছ এতিয়া মই বাইকখনৰ ৰিভিউ দি আছোঁ বাইকখন এইখনে আপোনালোকে চিনেমেটিক শ্বটটো চাই লওক আগতে তাৰপিছত ফুল ডিটেইলছটো দি আছোঁ ফ্ৰেণ্ডছ প্ৰথমতে ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ ফ্ৰণ্টৰ পৰা ফ্ৰণ্টত LED হেডলেম্প তো মানে পূৰা পাৱাৰ আৰু না আপোনালোকক অন কৰি দেখুৱাই আছোঁ পূৰা এতিয়া হাই বিম ল' বিম একেলগে আছে এটাতে তাৰপিছত ইফালে DRL দুটা মানে পূৰা একদম মানুহৰ মুখৰ নিচিনা আৰু তাৰমানে পূৰা ফেচটো আৰু ইফালে ইণ্ডিকেটৰটো হেৰি হেল'জেন আৰু ইফালে আছে পূৰা ডুৱেল চেনেল এবিছ আৰু বাইকখন পূৰা ডাবল চেনেল এবিছ ইফালে আছে পিছতো আগতো আৰু ইয়াৰে টায়াৰটো হ'ল 100 ছেকশ্যনৰ টায়াৰ ফ্ৰণ্টত আৰু বেগত হ'ল 130 ছেকশ্যন তাৰপিছত আগৰ ডিছ ব্ৰেকৰ MMটো হৈছে 300 mm ছাছপেনশ্যনটো হ'ল টেলিস্কোপিক ছাছপেনশ্যন ধুনীয়া লুক তাৰমানে বাইকখন অলপৰা আপোনালোকে চাব পাৰে ইফালে আছে লগো N160 তাৰপাছত ইফালে পালচাৰ বুলি লিখা আছে ইয়াতো পালচাৰ বুলি লিখা আছে চিটটো ডাবল চিটাৰ হয় আৰু এইখিনি ধুনীয়া কাটা আছে এতিয়া ইফালে ৰাইডাৰৰ কাৰণে এইটো ডাঙৰ জেগা ধুনীয়া পিলিয়নৰ ইমান কমফৰ্টেবল নোপোৱা নহয় পাব কমফৰ্টেবল ঠিকে আছে বাৰু আৰু ইফালে DTSR টুইন স্পাৰ্ক ইঞ্জিন এইটো আপোনালোকে চাব পাৰে মানে টুইন স্পাৰ্ক মানে প্লাগ দি ইফালে আছে তাৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো আপুনি চাব পাৰে অলপ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো কম তাৰমানে গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো অলপ থাকিলে ভাল হয় আৰু মানে তাৰপিছত এইফালে মনোচক ছাছপেনশ্যন পূৰা ভিতৰত আপোনালোকে দেখাব পাৰি ৰেড কালাৰৰ এইফালে আণ্ডাৰ বুলি এক্সজষ্ট হয়তো এইটো এক্সজষ্টত মানে ঘৰত নদী চদী পাৰ হ'লে অলপমান অসুবিধা হয় এই বাইকটো অফ ৰোডিঙৰ কাৰণে নহয় আৰু এইফালে ব্ৰেক অইল পিছৰ LED টেল লাইট এইটো তাৰপিছত ইফালেও আছে ইণ্ডিকেটাৰ পিছৰ লুকটো এইটো ধুনীয়া এইফালে ফুট ৰেচ এইটো পিলিয়নৰ ফুট ৰেচ এইটো ৰাইডাৰৰ ফুট ৰেচ আৰু 5 স্পীড গিয়াৰ বক্স আপোনালোকে চাব পাৰে ইয়াত 5 স্পীড ফিউল টেংকৰ কথা ক'বলৈ গ'লে এইটো 14 লিটাৰৰ টেংক হয় এইফালে পূৰা কাৰ্বন ফাইবাৰৰ ফিনিচিংটো ধুনীয়া হয় আৰু ইফালে ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ ক'ব গ'লে ইফালে আছে ছাইড ষ্টেণ্ড ইণ্ডিকেটাৰ তাৰপিছত এইটো বেটেৰী এইটো ল' ফিউল এইটো ইঞ্জিনৰ আৰু এইফালে RPM এইটো ABS গোটেইখিনি আছে আৰু সিগনেল ইণ্ডিকেটৰ সিগনেলটো থাকিব আৰু লেফ্ট এইফালে গিয়াৰ শিফটিং ইণ্ডিকেটাৰ আছে ইয়াতে এইখিনিত দেখাব আপোনালোকে এইটো মানে এনালগ আৰু ডিজিটেলৰ পূৰা কম্বাইনেশ্যন ধুনীয়া এতিয়া আপোনালোকে মোবাইল চাৰ্জ দিবৰ কাৰণে ইয়াতে USB চাৰ্জিং আছে ইয়াত আপুনি মোবাইল চাৰ্জ যদি শেষ হয় টেনশ্যন ল'ব নালাগে আৰু ইয়াতে ক'ডাল খুৱাই দিয়ক আৰু চাৰ্জ দি দিয়ক ষ্টাৰ্ট অন কৰি ফেলে নৰে আপোনালোকে চলোৱা টাইমতহে চাৰ্জ দিব পাৰিব ইয়াতে ষ্টাৰ্ট দিব লাগিব আৰু এইফালে আপোনালোকে এডজাষ্ট নটটো শুনাই দি আছোঁ
পূৰা এডজাষ্টত পূৰা বেষ্ট আছে আৰু চাউণ্ডটো ধুনীয়া হয়। এই বাইকখন আপোনালোকে এয়াৰ কুলিং আৰু অইল কুলিং এইটো পাব, এইটো অইল কুলিং খালি এয়াৰ কুলিংটো চব গাইছ মানে এতিয়া বাইকখন অলপ চলাই দেখুৱাইছোঁ আপোনালোকক কেনে পাওঁ বা অফৰোডিংখিনি অলপ। গাইজ বৰ্তমান এতিয়া টেষ্ট ড্ৰাইভ দি আছোঁ, এইফালে অলপ যাই আছোঁ, ইমান জোৰে যোৱা নাই, 30-40 স্পীডত। মানে বাইকখন হেণ্ডেল বাৰটো অলপমান মানে ধৰোঁতে অলপ হালবা লাগে আগৰ দিন, কিন্তু আৰু বেছি কমফৰ্টেবল হয় মোটামুটি, চলাই ভালে লাগি আছে বৰ্তমান। পিক আপো ধুনীয়া এনেকুৱা যাবলৈ। ব্ৰেকটো মাৰিছে আৰু মানে ধুনীয়া ৰখে না, ব্ৰেকো ধুনীয়া, ডুৱেল চেনেল ABS না। কেনেকুৱা লাগছে ৰবিন? ভালেই লাগিছে আমাৰ গৌতমৰ বাইক আৰু ঠাণ্ডা লাগিলে, কিন্তু হেণ্ডেলটো অলপ হালবা লাগে বাৰু, তথাপিও ইমান এটা কষ্ট লগা নাই দেখোন, কিন্তু দূৰত অলপ কষ্ট পাব হেন পাওঁ। সেইটোৱে আৰু টুৰিং বাইকৰ কথাটো বেলেগ না। তাকে আপোনালোকে এতিয়া ভিডিঅ' চাই কেনে পালে ক'ব নোৱাৰোঁ, ফাৰ্ষ্ট টাইম ৰিভিউ দিছোঁ, যদি কিবা ভুল বান্ধি আছে ক্ষমা কৰি দিব, আৰু চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিলে হ'ল।